দ্বিতীয়বাৰৰ যি খেল মহাৰণ, এই খেল মহাৰণটো আজি কোকৰাঝাৰ LACত আৰম্ভ হৈছে। মোৰ সমষ্টিত মুঠ 28টা VCDC আছে। এই 28টা VCDCৰ অন্তৰ্গত বিভিন্ন স্কুল আৰু বিভিন্ন কলেজৰ ছাত্ৰ ছাত্ৰীসকলে আজিৰ পৰা হ'ব লগা যি ফুটবল, কাবাডী, এথলেটিক ইয়াত অংশগ্ৰহণ কৰিছে। আপোনালোকে দেখিছে যোৱাবাৰো কোকৰাঝাৰত আমাৰ যি সমষ্টি, এই সমষ্টিত পাৰ্টিচিপেণ্টছবিলাক কম নাছিল। বিভিন্ন বিভিন্ন যে জিলা, এই জিলাৰ তুলনাত আমাৰ বহুত নাম্বাৰ পাৰ্টিচিপেণ্টছসকলে যোৱাবাৰ খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰামত অংশগ্ৰহণ কৰিছে। এইবাৰো তেনেকৈ বিভিন্ন আমাৰ VCDCৰ পৰা বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। আমি ভাবো যে এইবাৰ আমি ষ্টেট লেভেলত ভাল এটা ৰিজাল্ট কৰিব পাৰিম। যোৱা বছৰ কিন্তু আমি ষ্টেট লেভেলত মানে পদক পাবলৈ আমি সক্ষম হোৱা নাই, কিন্তু এইবাৰ আমি আশা কৰিছো। কাৰণ এইবাৰ মানুহবিলাকে বুজি পাইছে, প্লেয়াৰবিলাকে আগত চেনিয়ৰ প্লেয়াৰবিলাকে খেলা নাছিলে, গতিকে এইবাৰ তেওঁলোকে অংশগ্ৰহণ কৰাটো আমি দেখিবলৈ পাইছো। গতিকে আমাৰ কোকৰাঝাৰ সমষ্টি আৰু জিলাৰ হৈ পেলাই এইবাৰ যি পাৰ্টিচিপেট কৰিব, আমি আশা কৰিছো ষ্টেট লেভেলত তেওঁলোকে বঁটা পাব বুলি এইবাৰ আমি আশা কৰিছো। এতিয়া আৰম্ভ হৈছে ফুটবল আৰু অলপ পিছত কাবাডী আৰম্ভ কৰা হ'ব। তো আমাৰ যিবিলাক ফুটবলতো আমাৰ ভাল আছিলে, যোৱাবাৰ কিন্তু আমি ফাইনালৈকে যাব নোৱাৰিলোঁ। আমি আশা কৰিছোঁ ফুটবল, কাবাডী আৰু এথলেটিক এই তিনিটা খেলত আমি ভাল এটা ফলাফল কৰিব পাৰিম এইবাৰ বুলি ভাবিছোঁ। কাৰণ যোৱা বছৰ মানুহবিলাকে বুজি পোৱাও নাছিল, এইকাৰণে ভাল খেলুৱৈবিলাকে তেওঁলোকে অংশগ্ৰহণ কৰা নাছিল। কাৰণ কিছুমানে অলৰেডি ষ্টেট লেভেল খেলা খেলুৱৈ আছে বা ডিষ্ট্ৰিক্ট লেভেল খেলা খেলুৱৈ আছে, তেওঁলোকে অংশগ্ৰহণ কৰা নাছিল। অকল ছাত্ৰ ছাত্ৰীবিলাকে অংশগ্ৰহণ কৰিছিল। এইবাৰ আমি দেখিবলৈ পাইছোঁ যে তেনেকুৱা ভাল ভাল খেলুৱৈসকলেও অংশগ্ৰহণ কৰিছে। গতিকে কোকৰাঝাৰৰ ৰিজাল্টটো ভাল হ'ব বুলি আমি আশা কৰিছোঁ।